Hello friends, welcome to my channel Chitra Go Digital. আজি আমি ইউটিউবৰ কেইটামান সেটিংছৰ বিষয়ে জানিম। প্ৰথমটো হৈ গ'ল এণ্ড স্ক্ৰীন সেটিং। আহকচোন আগতে জানি লওঁ যে এণ্ড স্ক্ৰীন হয় কি আৰু ইয়াক আমি কেনেদৰে ইউটিউবত গৈ পেলাই সেটিং কৰিম। যিকোনো ভিডিঅ' যেতিয়া আমি ইউটিউবত চাওঁ, ভিডিঅ'টো যেতিয়া শেষ হয়, আমাক ভিডিঅ' শেষ হোৱাৰ লগে লগে এনেকুৱা সাজেশন দেখায়, যেনেকৈ ইয়াত দেখাই আছে তন্দুৰী চিকেন ৰেচিপি। সো এইটো এটা সাজেশন মোক ইউটিউবে দি আছে যে মই নেক্সট এই ভিডিঅ'টো চাব লাগে। এইটোকে কয় এণ্ড স্ক্ৰীন। যেতিয়া আমি যিকোনো ভিডিঅ'ৰ এণ্ডত ভিডিঅ' সাজেশনছ কেইটা এড কৰি দিওঁ এণ্ড স্ক্ৰীনৰ ৰূপত, সেইটোকে কয় এণ্ড স্ক্ৰীন। এতিয়া আহক চাওঁ এই এণ্ড স্ক্ৰীন ছেটিংটো আমি ইউটিউবত কেনেকৈ কৰিম। তাৰ কাৰণে মই ইউটিউবৰ হোম পেজত আহি গৈছোঁ। আহি পেলাই মোৰ চেনেল আইকনত মই ক্লিক কৰিম। ক্লিক কৰি মই মোৰ চেনেলটো খুলি ল'ম। চেনেলটো খোলাৰ পিছত আকৌ মই মোৰ চেনেল আইকনত ক্লিক কৰিম। গৈ পেলাই মই ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিম আৰু এনেদৰে মোৰ ইউটিউব ষ্টুডিঅ'টো খুলি যাব। তাৰপিছত মই লেফ্ট হেণ্ড ছাইডত আপোনালোকে দেখা পাইছে কণ্টেণ্টত ক্লিক কৰিম। কণ্টেণ্টত ক্লিক কৰাৰ পিছত মোৰ ভিডিঅ'খিনি ইয়াত আহি গৈছে। এতিয়া মই মোৰ চইচ মতে যোনটো ভিডিঅ'ত এণ্ড স্ক্ৰীন লগাব বিচাৰোঁ মই লগাব পাৰোঁ। এতিয়া ফৰ এক্সাম্পল মই যিকোনো এটা ভিডিঅ' লৈ লৈছোঁ য'ত মই এতিয়া এণ্ড স্ক্ৰীন লগাম। ছাপ'জ মই এইটো ভিডিঅ'তে লৈ লৈছোঁ এক্সাম্পল ৰিভাৰ কেভ ৰাইড। ভিডিঅ'টো টিক কৰি আমি এনালিটিক্সত ক্লিক কৰিব লাগিব। কৰাৰ পিছত লেফ্ট হেণ্ড ছাইডে ডিটেইলছ দেখা পাব। ডিটেইলছত আমি ক্লিক কৰিব লাগিব। ডিটেইলছত ক্লিক কৰাৰ পিছত ৰাইট হেণ্ড ছাইডে স্ক্ৰল কৰি তললৈ আহিম। ইয়াত আমি দেখা পাম এণ্ড স্ক্ৰীন। আমি ইয়াত ক্লিক কৰি দিম। তাৰপিছত ইয়াত দেখা পাব এলিমেণ্টছ। ইয়াত আমি ক্লিক কৰিম। এতিয়া ইয়াত কেইবাটাও অপশ্যন আছে। চ' মই ভিডিঅ' এড কৰিব বিচাৰিছোঁ এণ্ড স্ক্ৰীনৰ ওপৰত। মই ভিডিঅ'ত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন আহিব, মষ্ট ৰিচেণ্ট আপলোড, বেষ্ট ফৰ ভিউৱাৰ আৰু তললৈ স্ক্ৰল কৰিব চুজ স্পেচিফিক ভিডিঅ'। চ' মই মোৰ মতে চুজ কৰিম যে মই কোনটো ভিডিঅ' লগাব বিচাৰিছোঁ। চ' মই ইয়াত টিক কৰিম। তাৰপিছত মোৰ ভিডিঅ'খিনি ইয়াত শ্ব' হ'ব। ইয়াৰে ভিতৰত মই কোনটো ভিডিঅ' লগাব বিচাৰিছোঁ সেইটো মই মোৰ চইচ মতে চুজ কৰি ল'ম। ছাপ'জ মই এই ভিডিঅ'ত লগাব বিচাৰিছোঁ। ইয়াত টিক কৰি দিম। কৰিলে এইটো আহি গৈছে। এতিয়া মই কোনটো টাইম লাইনত লগাব বিচাৰিছোঁ, কিমান টাইমত। তো মই ভিডিঅ'ৰ একদম শেষত লগাব বিচাৰিছোঁ। তো এনেকৈ স্ক্ৰল কৰি মই এইটো এনেকৈ টানি দিম। তাৰপিছত একো কৰিবলগীয়া নাই, জাষ্ট ছেভ কৰি দিম আৰু মোৰ এণ্ড স্ক্ৰীন সেই ভিডিঅ'টোত লাগি গৈছে। এনেদৰে আপুনি যিকোনো ভিডিঅ'ত এণ্ড স্ক্ৰীন লগাব পাৰে। এণ্ড স্ক্ৰীন লগালে ভিডিঅ'ৰ ৰিচটো বাঢ়ে আৰু যদি কোনোবাই ক্লিক কৰি নেক্সট ভিডিঅ'টো চায় তেতিয়া চেনেলৰ ৱাচ টাইমটো নিশ্চয় বাঢ়ে। এতিয়া আমি আহক নেক্সট ছেটিংছটো চাওঁ। নেক্সট ছেটিংটো হ'ল চেনেল কিৱৰ্ড। এতিয়া চেনেল কিৱৰ্ড কি হয়? যেতিয়া আমি যিকোনো এটা ইউটিউব চেনেল খোলোঁ, আমি আমাৰ চেনেলত কিছুমান কিৱৰ্ডছ ভৰাই দিওঁ। যেতিয়া কোনোবাই ভিডিঅ' চাৰ্চ কৰে আৰু সেই টপিকটো আমাৰ ভিডিঅ'ৰ লগত মেচ কৰে, তেতিয়া চান্সেছ বাঢ়ি যায় যে ইউটিউবে আমাৰ ভিডিঅ'টো চাৰ্চ ৰিজাল্টছত দেখাব, নহ'লে ছাজেশ্যনত দেখাব। সেইটোকে আমি কওঁ চেনেল কিৱৰ্ড। এতিয়া আহকচোন আমি চাওঁ যে এই ছেটিংটো আমি ইউটিউবত কেনেকৈ কৰিম। মই আকৌ ইউটিউবৰ হোম পেজত আহি গৈছোঁ। আহি পেলাই মোৰ চেনেল আইকনত মই ক্লিক কৰিম। ক্লিক কৰি ইয়ৰ চেনেলত ক্লিক কৰিম। এতিয়া মোৰ চেনেলটো খুলি গৈছে। ইয়াত ব্লু টেবত দেখা পাব কাষ্টমাইজ চেনেল। কাষ্টমাইজ চেনেলত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত লেফ্ট হেণ্ড ছাইডে তলত ছেটিংছ বুলি এটা আহিব। আমি ইয়াত ছেটিংছত ক্লিক কৰিম। ছেটিংছত ক্লিক কৰাৰ পিছত ছেকেণ্ড নম্বৰত চেনেল দেখা পাব। চেনেলত ক্লিক কৰিম। তাৰপিছত ইয়াত কিৱৰ্ডছ বুলি এটা ডায়লগ বক্স থাকিব। ইয়াতে আমি যিমান আমাৰ ভিডিঅ'জ আমি আপলোড কৰোঁ ইউটিউবত, তাৰ ৰিলেটেড যিমানখিনি কিৱৰ্ডছ হ'ব পাৰে আমি ইয়াত ভৰাই দিম। এতিয়া ছাপ'জ মই মোৰ চেনেলত মানে ৰেচিপিজ ভিডিঅ'জবিলাক দিওঁ, বেলেগ বেলেগ মেজিকেল ভিডিঅ'জবিলাক দিওঁ। চ' সেইটো ৰিলেটেড মই ইয়াত টেগ ইউজ কৰিছোঁ, যেনেকৈ ফুড ৰেচিপিজ, ইণ্ডিয়ান ৰেচিপিজ, আছামিজ ডিছেছ, চিকেন ৰেচিপিজ। তো এনেদৰে মই ডিফাৰেণ্ট কিৱৰ্ডছ ইউজ কৰিছোঁ আৰু প্ৰথমতে মই মোৰ চেনেলৰ যোনটো নেম সেইটো ভৰাইছোঁ। তো সেইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে নিজৰ চেনেলৰ নামটো ভৰাব পাৰে। বাকী ৰিলেটেড যিমানখিনি কিৱৰ্ডছ হ'ব পাৰে সেইখিনি ইয়াত ভৰাই পেলাই জাষ্ট আপোনালোকে ইয়াত ছেভ দেখা পাব। ইয়াত ছেভত ক্লিক কৰিলে সেইটো ছেভ হৈ যাব।
এই সেটিংটো খুবেই এটা ইম্পৰ্টেণ্ট সেটিং আৰু এইটো বহুত বেনিফিটো দিয়ে নতুনকৈ ক্ৰিয়েট কৰা চেনেলবিলাকক আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পাইছে থেংক ইউ থেংকছ ফৰ ৱাচিং